আজি মই কথা পাতিম এজন ভদ্ৰ ব্যক্তিৰ মুখা পিন্ধা যি চৰিত্ৰ আৰু ফেচবুকৰ এলগৰিদমৰ বিষয়ে। নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। প্ৰিয় দৰ্শক, ঘটনাটো আৰম্ভণি হৈছিলে আজি এসপ্তাহমান আগতে। এজন বয়সস্থ হ'ব ব্যক্তিজন, 45ৰ ওপৰত হ'ব আৰু 50ৰ ওচৰা-ওচৰি। তেখেতে মোক মেছেজ কৰিলে ফেচবুকত যে বোলে ভাইটি হেৰি নহয়, তুমি ফেচবুকত কিবা কিবি এনেকৈ ভিডিঅ' বনাই থাকা, বোলে মোৰ ফেচবুকৰ প্ৰফাইলটোত কিবা এটা খেলি মেলি লাগিছে, তুমি চাই দিব পাৰিবা নেকি? ময়ো ক'লোঁ যে হয় নিশ্চয় পাৰিম, আপুনি আহিব কোনোবা এদিন সময় এটা উলিয়াই। মই এড্ৰেছখিনি তেখেতক মই মেছেজ কৰি দিলোঁ ধুনীয়াকৈ, আৰু তেখেতেও সেই মৰ্মে যোৱা দেওবাৰে মোৰ ওচৰলৈ আহিলে। আহি তেখেতৰ লগত পোনপ্ৰথমতে কথা পাতোঁতে এনেকুৱা ভাল লাগিলে, বহুত ভদ্ৰ ব্যক্তি যেন লাগিলে। তেখেতৰ কথা বতৰাখিনি বহুত একদম ধুনীয়া আৰু সমাজ ব্যৱস্থা কেনেকুৱা হ'ব লাগে, জাতি ব্যৱস্থা কেনেকুৱা হ'ব লাগে, যুৱ প্ৰজন্ম কেনেকুৱা হ'ব লাগে, জেন জি কেনেকুৱা হ'ব লাগে, প্ৰত্যেকটো কথা তেখেতৰ নখদৰ্পণত। মই বোলো ৱাও, ভাল ব্যক্তি, ভাল লাগিলে কথা পাতি। চাহ তাহ খোৱাৰ পিছত যথাসময়ত মই তেখেতৰ ফেচবুকৰ প্ৰফাইলটো খুলিছোঁ। তাৰ আগতে তেখেতে মোক দুটামান কথা কৈছে যে তোমাৰ ৱাইফেও ফেচবুক কৰে নেকি? মই ক'লোঁ হয় কৰে। তাইৰো এটা ফেচবুক প্ৰফাইল আছে য'ত নেকি কমেডি টাইপৰ ভিডিঅ'বিলাক বনাই থাকে। সেই কথাৰ প্ৰসংগতে তেখেতে মোক কি ক'লে গম পায়নে? মাইকী মানুহক বোলে এইবিলাক বস্তু কৰিবলৈ দিব নালাগে। কথাষাৰে মোৰ মাইণ্ডত সেই সময়তে ক্লিক কৰিছেই যে তেখেতে এইষাৰ কথা কিয় ক'লে। তেতিয়া তাৰপিছত তেখেতে ক'বলৈ আৰম্ভ কৰিলে কিদৰে আজিকালি একাংশ মহিলাই নিজৰ দেহা প্ৰদৰ্শন কৰি ফেচবুকত ভিউজ বিচাৰি আছে বা ফেচবুকত ভিউজৰ নামত যা তাখিনি কৰি আছে, যা তা প্ৰশ্নবাচক এনেকুৱা ফটো লগাইছে, যা তা অশ্লীল ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছে বুলি তেখেতে কৈছে। বাৰু মই তেখেতৰ কথাখিনি একেষাৰতে না কৰিব নোৱাৰোঁ, হয় তেনেকুৱা হৈ আছে, কিন্তু তেখেতে মোক আৰু এষাৰ কি কথা ক'লে গম পায়নে? এইবিলাক হোৱাৰ আঁৰতে হেনো কি আছে গম পায়নে? এইবিলাক হোৱাৰ আঁৰতে হেনো মূল কাৰণ হেনো সেই কণ্টেণ্ট ক্ৰিয়েটাৰসকলে। তেতিয়া মই কথাষাৰ তেখেতক ক'ম বুলি ভাবিও কিন্তু অকণমান সময়ৰ বাবে মই ৰখিলোঁ। তেখেতৰ কথাখিনি বোলে গোটেইখিনি শুনি লওঁ, পিছত উত্তৰ দিম। তাৰপিছত তেখেতে কৈছে যদি কণ্টেণ্ট ক্ৰিয়েটাৰসকলে এই ভিডিঅ'খিনি প্ৰমোট নকৰিলেহেঁতেন, এই ভিডিঅ'খিনি নবনালেহেঁতেন, আজিৰ প্ৰজন্মই হেনো এইবিলাকৰ বিষয়ে গম নাপালেহেঁতেন বা নেজানিলেহেঁতেন বুলি কৈছে। তাৰপিছতে মই ক'লোঁ বাৰু ঠিক আছে, সেইখিনি কথা হ'ব, আপোনাৰ প্ৰফাইলৰ কামটো মই প্ৰথমতে কৰি লওঁ, তাৰপিছতে আৰু বাকী কথা পাতিম বুলি কৈ তেখেতৰ পৰা মই মোবাইলটো ল'লোঁ। কাৰণ তেখেতৰ মোবাইলটোতো মই চোৱাটো প্ৰয়োজনীয়তা ন। তাৰপিছতে তেখেতৰ মোবাইলটো মই যেতিয়া খুলিছোঁ, তেখেতৰ মোবাইলটো যেতিয়া মই খুলিলোঁ, খোলাৰ পিছতে তেখেতৰ প্ৰফাইলত মই প্ৰথমতে তেখেতৰ ছেটিংখিনি চাব যোৱা নাই। মই প্ৰথমতে চাবলৈ চেষ্টা কৰিলোঁ যে ব্যক্তিজনে কেনেকুৱা ধৰণৰ কণ্টেণ্ট চায় প্ৰথমতে। তাৰপিছতে তেখেতৰ কণ্টেণ্ট হিষ্ট্ৰী চাবলৈ গৈ মই কি দেখিলোঁ গম পায়নে? যিখিনি কণ্টেণ্ট তেখেতে বেয়া বুলি কৈছিলে নহয়, গোটেইখিনিয়ে তেখেতৰ ফিডত আহি আছে। বেক টু বেক স্ক্ৰল কৰিলে বেক টু বেক সেনেকুৱা ধৰণৰেই কণ্টেণ্ট আহি আছে। মোৰতো মাথাটো বেয়া হৈ গ'ল, বোলো তেখেতৰ ফিডত কিয় আহি আছে সেইখিনি বস্তু। তাৰপিছতে মই কথাখিনি অকণমান অনুসন্ধান কৰিবলৈ উৎসাহ আৰু জাগি উঠিলে। তাৰপিছতে মই প্ৰত্যেকটো যিখিনি ফিড আহিছে তেখেতসকলৰ প্ৰফাইলত ক্লিক কৰিছোঁ, দেখিছোঁ প্ৰত্যেকটো প্ৰফাইল ফ'ল' কৰি থোৱা আছে ধুনীয়াকৈ। প্ৰত্যেকজনকে ফ'ল' কৰি থৈছে। যিসকলে এই তথাকথিত বেয়া কণ্টেণ্ট বুলি যে আমি যে কওঁ, যিখিনি কণ্টেণ্ট দিছে, তেখেতসকলক কিন্তু এই ভদ্ৰ ব্যক্তিজনে ধুনীয়াকৈ ফ'ল' কৰি থৈছে। মই ভাবিলোঁ কথাৰ গুৰি ক'ৰবাত মুখাৰ আঁৰত বেলেগ এজন ব্যক্তি তাত বহি আছে। মোৰ মুখৰ আগত যিজন ব্যক্তি বহি আছে, তেখেত মুখা পিন্ধি থকা এজন ভদ্ৰ লোক। বাৰু গ'ল কথা গ'ল, মই তেখেতৰ সেইখিনি চাই আছোঁ, হেৰি কৰি আছোঁ, গোটেইখিনি স্ক্ৰল কৰিলোঁ। স্ক্ৰল কৰাৰ পিছত মই তেখেতৰ ইনবক্সটো নেপায়, এইটো কিন্তু বেয়া কথা দেই। মই প্ৰথমতে কৈ লওঁ, বেয়া কথা, লোকৰ ইনবক্স চাব নাপায়। তথাপিও কিন্তু মই তেখেতৰ ইনবক্সত ক্লিক কৰিলোঁ। ইনবক্সত ক্লিক কৰাৰ পিছত দেখি মোৰ চকু কপালত উঠিল নহয়। কিয় গম পায়নে? তেখেতে সেই যি তথাকথিত অভদ্ৰ বুলি কৈছোঁ, অভদ্ৰ কণ্টেণ্ট ক্ৰিয়েটাৰসকলক গোটেই ৰাতি আমনি কৰি থাকে। হাই হেল্ল', হাই বিউটিফুল, হাউ আৰ ইউ, মোৰ লগত কথা পাতিবানে, ফোন নাম্বাৰটো পামনে, তোমাৰ হোৱাটছএপ নাম্বাৰটো দিয়াচোন, ধুনীয়া লাগিছে, আৰু বাকীখিনি মই নকওঁ। কিছুমান এনেকুৱা শব্দ কৈছে যিখিনি মই ক'ব নোৱাৰোঁ, ইয়াত ছ'চিয়েল মিডিয়াত সেইখিনি কোৱাটো ভুল হ'ব, তেনেকুৱা ধৰণৰ। তাৰপিছতে মই তেখেতৰ প্ৰফাইলৰ যিটো ছেটিং চোৱাৰ কাম বাদ দিলোঁ। প্ৰথমতে মই তেখেতৰ যুক্তিখিনি অকণমান তেখেতৰ যুক্তিখিনি খণ্ডন কৰি লওঁ, তাৰপিছতহে তেখেতৰ কামখিনি কৰিম, ঠিক আছে। তাৰপিছতে মই তেখেতক বুজাব ধৰিলোঁ যে ফেচবুকৰ এলগৰিদমে কেনেধৰণে কাম কৰে। মই তেখেতক ক'লোঁ, ডাঙৰীয়া আপুনিতো কৈছে ঠিকেই যে এনেকুৱা তেনেকুৱা কণ্টেণ্টবিলাকে আমাৰ সমাজ ব্যৱস্থাটো বেয়া কৰি আছে, কিন্তু মই কৈছোঁ যে অকল কণ্টেণ্ট ক্ৰিয়েটাৰসকলকে দোষ দিলে আপুনি নহ'ব, আপুনি দোষ দিব লাগিব ছাৰ্ফিং কৰাসকলক, ভিউৱাৰসকলকো। তেখেতে কৈছে ভিউৱাৰসকলক কিয় দোষ দিব লাগে, দৰ্শকটো আহিবই, দৰ্শকে যি পাব তাকে চাব। মই ক'লোঁ আপুনি এইখিনিতে ভুল কথা কৈছে, কিয়নো আপুনি যোনটো কণ্টেণ্ট নেচায় সেইটো কণ্টেণ্ট ফেচবুকে আপোনাক ছাজেষ্ট নকৰে।
ফেচবুকে আপোনাক কেনেকুৱা ধৰণৰ কণ্টেণ্ট দেখুৱাই গম পায়নে? আপুনি স্ক্ৰল কৰি গৈ আছে কোনোবা এটা কণ্টেণ্ট আহিলে মুখৰ আগত আপুনি ৰখি পিনি যিটো কণ্টেণ্ট প্ৰথমৰ পৰা শেষলৈকে চালে বা ঘূৰাই দুবাৰ তিনিবাৰ চালে, পৰৱৰ্তী সময়ত সেইজন ক্ৰিয়েটৰৰ ভিডিঅ'হে আপোনাৰ ফিডত আপোনাক দেখুৱাবলৈ আৰম্ভ কৰিব, কিয়নো আপোনাৰ ইণ্টাৰেষ্ট আছে বুলি এলগৰিদমে কথাটো বুজি লয়। ঠিক তেনেকুৱা ধৰণৰে আপুনি যেনেকুৱা ধৰণৰ যেনেকুৱা কেটাগৰীৰ ভিডিঅ' আপুনি চাবলৈ আৰম্ভ কৰিব, যেনেকুৱা কেটাগৰীত আপোনাৰ ইণ্টাৰেষ্ট, মানে আপুনি এইটো মই কোৱা নাই যে ভাল ভিডিঅ' এটা চাই পিনি আপুনি 10 ছেকেণ্ড চাই পিনি এৰি পিনি গুচি গ'ল, তাৰপিছত এতিয়া ভাল ভিডিঅ' আপোনাৰ ফিডত আহিব, সেইটো একেবাৰে ভুল কথা। আপুনি যোনটো ভিডিঅ' ভালদৰে চালে, প্ৰথমৰ পৰা শেষলৈকে চালে, ধুনীয়াকৈ চালে, সেই তেনেকুৱা ৰিলেটেড ভিডিঅ' আৰু আন বেলেগ ক্ৰিয়েটৰৰ ভিডিঅ' আপোনাৰ ফিডত আহিবলৈ আৰম্ভ কৰে। গতিকে কথাটো তেনেকুৱা হৈ যায়। সেই কথাখিনিকে যেতিয়া ক'লোঁ তেখেত অকণমান লাজ পোৱাৰ নিচিনা হ'ল। মানে মই তেখেতক বুজাই দিলোঁ যে আপুনি যিহেতু মন দি এনেকুৱা ক্ৰিয়েটৰৰ ভিডিঅ' চাই বাবেহে আপোনাৰ মুখৰ আগলৈ এই ভিডিঅ'খিনি আহিছে। ক্ৰিয়েটৰক দুখ দি লাভ নাই, কিয়নো আপুনি ভিডিঅ' চাইছে আৰু আপোনাৰ দৰে লাখ লাখ ভিউৱাৰ্ছে তেখেতৰ ভিডিঅ' চাইছে কাৰণে তেখেতে তেনেকুৱা ধৰণৰ কণ্টেণ্ট দিবলৈ আৰম্ভ কৰিছে। তাৰপিছতে তেখেতক উদাহৰণ হিচাপে এজন ক্ৰিয়েটৰৰ মই প্ৰফাইলটো চেক কৰালোঁ, দেখুৱালোঁ যে কেনেকুৱা ধৰণৰ ক্ৰিয়েটৰগৰাকী। মই একদম পুৰণা পোষ্টলৈ গুচি গ'লোঁ। পুৰণা পোষ্টবিলাক দেখিছোঁ, হয় ক্ৰিয়েটৰগৰাকী ভাল পোষ্টে দি আছে, মানে ধুনীয়াকৈ মাৰ্জিত কাপোৰ কানি পিন্ধি ধুনীয়াকৈ ভাল ধৰণে ভিডিঅ' দিছে, কিন্তু সেইবিলাক ভিডিঅ'ত 30টা লাইক, আপোনাৰ 100 ভিউ, 150 ভিউ, 200 ভিউ, কমেণ্টৰ নামত নাই, 6টা কমেণ্ট, 3টা কমেণ্ট, 2টা কমেণ্ট। কিন্তু তেনেকৈ গৈ তেখেতে কমচে কম 20ৰ পৰা 30টামান ভিডিঅ' আপলোড কৰিছিলে, তেনেকুৱা ধৰণৰ ভাল কণ্টেণ্ট, যিটো আমি ভাল কণ্টেণ্ট বুলি কওঁ। মই কোৱা নাই যে একদম মানে A1 কণ্টেণ্ট, কিন্তু তেখেতে মানে প্ৰথমতে তেখেত তেনেকুৱা ধৰণৰ কণ্টেণ্ট এটা দেখুৱাবলৈ চেষ্টা কৰিছিলে, কিন্তু সেইখিনিত ভিউজ নাহিলে। হঠাৎ তেখেতে এটা অলপমান তেনেকুৱা ধৰণৰ হয়তো দেখাক দেখি তেনেকুৱা ধৰণৰ কণ্টেণ্ট এটা দিলে, আৰু সেই কণ্টেণ্টটোৱেই তেখেতক বুষ্ট কৰিছে। একেচোতে 5 লাখমান ভিউজ আহিছে, একেচোতে 5 লাখৰ ওপৰত ভিউজ আহিছে। তাৰপিছত তেখেতে কি কৰিব কওকচোন? 5 লাখৰ ওপৰত যদি তেনেকুৱা ধৰণৰ ভিডিঅ' এটা বনাই ভিউজ পাইছে, তেখেতেতো বেলেগ এটা তেনেকুৱা আৰু ছেম টু ছেম কণ্টেণ্ট বনাবলৈ উৎসাহিত হ'ব, কাৰণ ফেচবুকৰ ন'টিফিকেশ্যনতো আহে যে আপোনাৰ এইটো ভিডিঅ' ভাল গৈছে, গতিকে ছেম তেনেকুৱা ভিডিঅ' বনাওক। কাৰণ ফেচবুকে গম নাপায় আপুনি কি ভিডিঅ' বনাইছে, ভাল নে বেয়া। গতিকে ফেচবুকে তেখেতক ছাজেষ্ট কৰিব যে এনেকুৱা ধৰণে ভিডিঅ' বনাওক, আৰু তেখেতে সেই দুগুণ উৎসাহিত হ'ব। মই কোনো তেনেকুৱা ধৰণৰ বেয়া কণ্টেণ্ট বনোৱা ক্ৰিয়েটৰসকলক ছাপোৰ্ট কৰিবলৈ গৈ এইখিনি কথা কোৱা নাই। মই ক'ব গৈছোঁ যে সেইসকল ভিউৱাৰ্ছৰ কথা, যিসকলে মানে কণ্টেণ্টটো বেয়া বুলি কয় কিন্তু কণ্টেণ্টটো চায়। আচলতে তেখেতসকল মুখা পিন্ধা হয়নে নহয়? উদাহৰণ এটা দিছোঁ শুনক। আপোনাৰ গাঁও মানে আপোনাৰ অঞ্চলটোত চুলাই মদৰ অবাধ প্ৰচলন হৈ আছে। চুলাই মদৰ যদি গোটেইবিলাক কাষ্টমাৰে একেদিনাখনেই চুলাই খোৱা বন্ধ কৰি দিয়ে, কালিৰ পৰা যদি তেখেতসকলে চুলাই খোৱা টোটেলি বন্ধ কৰি দিয়ে, কওকচোন বাৰু চুলাই ভাটিটোৱে কিহৰ কাৰণে পৰহিৰ পৰা চুলাই বনাবলৈ ধৰিব? কিহৰ কাৰণে বনাব? কাক বিক্ৰী কৰিব? তেখেতেতো সিমানখিনি চুলাই নিজে খাব নোৱাৰিব। গতিকে ঠিক তেনেকুৱাই কাষ্টমাৰ আছে কাৰণে কণ্টেণ্ট আছে। গতিকে এতিয়া ভিডিঅ'ৰ শেষলৈ মই ক'ব লগা কথাটো হ'ল এইটোৱেই যে যদি সঁচাই আমি বিচাৰিছোঁ ছ'চিয়েল মিডিয়াটো ক্লিন কৰিব লাগে, আমি যদি সঁচাই বিচাৰিছোঁ আমি ভাল কণ্টেণ্ট বিচাৰোঁ, তেনেহ'লে ভাল কণ্টেণ্ট দিয়া ক্ৰিয়েটৰসকলক আদৰ কৰক, সন্মান কৰক, তেখেতৰ ভিডিঅ' ভালদৰে চাওক, তেখেতৰ ভিডিঅ' স্কিপ কৰি নাচাব। তেখেতক ভিডিঅ'টো ষ্টাৰ্টিঙতে গুড মৰ্ণিং বুলি কমেণ্ট এটা দি ভিডিঅ' চোৱাৰ দায়িত্ব সামৰি থৈ দিব। তেখেতৰ ভিডিঅ' সম্পূৰ্ণৰূপে চাওক, তেতিয়াহে পৰৱৰ্তী সময়ত ভাল কণ্টেণ্টটো আপোনাৰ মুখৰ আগত আহিব। নে আপুনি বেয়া ভিডিঅ' এগালমান চাব, তাৰপিছত এটা ভাল ভিডিঅ' চাব, আৰু মানুহৰ আগত নিজৰ নিজৰ ব্যক্তিত্ব বচাবলৈ ক'ব যে এইখিনি কণ্টেণ্ট বেয়া। এইটোতো ভুল কথা ন? আপুনি প্ৰথমতে নিজে চোৱাটো বন্ধ কৰক। নিজে যেতিয়া চোৱাটো বন্ধ কৰিব, ক্ৰিয়েটৰগৰাকীয়েও লাহে লাহে চাব, কণ্টেণ্ট দিয়া বন্ধ কৰিব। কাৰণ তেখেতৰ ভিউৱাৰশ্বিপে নাহিব, আৰু ভিউৱাৰশ্বিপ যদি নাহে কি কৰিব তেখেতে ফেচবুকত? মই ডাঠি কৈছোঁ যে 100-150 ভিউজৰ কাৰণে, 1000 ভিউজৰ কাৰণে কোনেও নিজৰ দেহাটো নেদেখায়। কাৰণ তাত এটা লোভনীয় কথা এটা এইটোৱে আছে যে তাক লাখ লাখ ভিউ আহে, সেইটো কাৰণেহে আচলতে তেখেতসকলে কৰিছে। আৰু এইটো কথা ভুল। এতিয়া বহুতে আহি পিনি ইয়াৰ মাজতে এটা প্ৰশ্ন কৰিব যে বাৰু বয়সস্থ মানুহসকলে চোৱাটো ভুল হৈছে, কিন্তু নতুন যিচাম তৰুণ, যিসকল নতুনকৈ উঠি আহিছে, তেখেতসকলতো চাব বিচাৰিব, কাৰণ তেখেতসকল অনুসন্ধিৎসু মনৰ। ইয়াতো এটা উত্তৰ আছে, চাওক। অনুসন্ধিৎসু মনৰ হয়, তেখেতসকলে চাবই, আৰু তেখেতসকলক আপুনি মই ভাবিছে নেকি বন্ধ কৰি ৰাখিব? আজি অসমীয়া কণ্টেণ্ট নাপালে, অসমীয়া তেনেকুৱা ধৰণৰ কণ্টেণ্ট নাপালে তেখেতসকলে বহিৰ্বিশ্বৰ কণ্টেণ্টসমূহ চাবলৈ আৰম্ভ কৰিব। আপুনি গম পায়নে আমাৰ ভাৰতত কিমান পৰ্ণ চাইট চলি আছে বুলি? সেইখিনি কনজিউম কৰিব, সেইখিনি কণ্টেণ্ট, সেইখিনিতো ইয়াতকৈও বেয়া কণ্টেণ্ট, সেইখিনি কণ্টেণ্ট তেখেতসকলে কনজিউম কৰিবলৈ আৰম্ভ কৰিব। গতিকে কথাটো হ'ল এনেকুৱা, ধৰি লওক আমাৰ অল্ড জেনেৰেশ্যনৰ যিসকল ব্যক্তি, তেখেতসকলৰ সংখ্যাটো ধৰি লৈছোঁ 50%, আৰু নিউ জেনেৰেশ্যনৰ 50%। 50% ভিউৱাৰশ্বিপ যেতিয়া কমি যাব এজন কণ্টেণ্ট ক্ৰিয়েটৰ, অল্ড জেনেৰেশ্যনটোৱে যেনিবা নিজৰ ব্যক্তিত্ব যেনেকৈ ধৰণে কথা কয় যে মই ভাল এজন ব্যক্তি, মই এজন সমাজৰ ভাল ব্যক্তি,
গতিকে সঁচাকৈ যদি তেওঁ ভাল ব্যক্তি হিচাপে তেওঁলোকৰ জেনেৰেশ্যনটোৱে ধৰক আমাৰ জেনেৰেশ্যনটোৱে আৰু আপোনালোকৰ জেনেৰেশ্যনটোৱে আমিও এতিয়া সেইটো জেনেৰেশ্যনতে পৰোঁ সেই জেনেৰেশ্যনটোৱে যদি আমি সেই 50% যদি কণ্টেণ্টটো চোৱা বন্ধ কৰি দিওঁ তেখেতৰ ভিউৱাৰশ্বিপ কিমান কমি যাব ভাবকচোন আৰু যেতিয়াই ভিউৱাৰশ্বিপ কমি যাব তেখেতে তেনেকুৱা কণ্টেণ্ট দিয়াটো বন্ধ কৰিব এইসকল যিসকল বাকী থাকিল 50% তেখেতসকলতো বেলেগ বেলেগ কণ্টেণ্ট ক্ৰিয়েটৰৰ লগত ভাগ হৈ যাব না এজনকেতো চবেই ফ'ল' কৰি ৰখা নাই তেখেতে মানে বেলেগ বেলেগ ক্ৰিয়েটৰক ফ'ল' কৰি ৰাখিছে গতিকে চবৰ মাজতে ভিউৱাৰশ্বিপটো ভাগ হৈ যাব নাই গতিকে ভিউজ অট'মেটিক ডাউন হৈ যাব নাই আৰু যদি অট'মেটিক ভিউজ ডাউন হৈ যায় মই কৈছোঁ 500 বা 1000 ভিউজৰ কাৰণে কোনেও তেনেকুৱা ধৰণৰ কণ্টেণ্ট নবনায় গতিকে প্ৰিয় দৰ্শক মোৰ ক'ব লগা কথাটো এইটোৱে হ'ল যে আপুনি যদি এলগৰিদমক বুজাই দিয়ে যে মই ভিতৰৰ পৰা মানুহটো কেনেকুৱা এলগৰিদমে আপোনাক তেনেকুৱা ধৰণে ফটো বা ভিডিঅ' আপোনাক ছাজেষ্ট কৰিবলৈ আৰম্ভ কৰিব আৰু সেইখিনি যেতিয়া আপুনি সময় দি পিনি চোৱা আৰম্ভ কৰিব গতিকে আপোনাৰ ফিডত তেনেকুৱাখিনি আহিব আপুনি আনক দোষ দি লাভ নাই প্ৰথমতে নিজক সংশোধন কৰিব লাগিব আৰু নিজকে সংশোধন কৰিলে চাব অট'মেটিক আমাৰ ছ'চিয়েল মিডিয়াৰ যিখিনি আৱৰ্জনা নিজে নিজে নাইকিয়া হৈ যাব গতিকে আনক দোষ দি লাভ নাই প্ৰথমতে আঙুলিটো নিজৰ ফালে তেওঁক নিজকে ঠিক কৰক চাব দুনিয়াখন নিজে নিজে ঠিক হৈ গৈছে অৰ্থাৎ আপোন ভালে জগত ভাল হয়নে নহয় বাৰু কথা ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুকত যদি চাইছে তেনেহ'লে প্ৰফাইলটো ফ'ল' কৰি ল'ব আৰু নতুন এটা এনেকুৱা ধৰণৰ টপিক লৈ পুনৰ লগ পাম এই প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই নমস্কাৰ ধন্যবাদ